বহু বছৰ আগৰ কথা। এজন ব্যক্তি আছিল, তেওঁৰ ওচৰত অজস্ৰ ধন সম্পত্তি আছিল। পত্নীৰ সৈতে তেওঁৰ এটা সুখৰ সংসাৰ আছিল। ৰাম লক্ষ্মণৰ নিচিনা দুটা পুত্ৰ আছিল। মুঠতে সকলো বস্তুৱে আছিল তাৰ ওচৰত। এনেকৈ এদিন তাৰ ভিতৰত ভগৱানক পোৱাৰ লালসা জাগিল। সি ভাবিলে, মই বহুত ধন সম্পত্তি বনাই লৈছো, এতিয়া আৰু ধন সম্পত্তিৰ অভাৱ কেতিয়াও নাহে। এইটোৰ বাহিৰে মোৰ বেলেগ আৰু একো সমস্যাই নাই। এতিয়া জীৱনত বাচি থকা সময়ত মই ঈশ্বৰৰ দৰ্শন কৰিম। মানুহজনে ঈশ্বৰক বিচাৰিবলৈ থিৰাং কৰিলে। ঈশ্বৰক খোজাৰ আৰম্ভণি তেওঁ মন্দিৰ আৰু ধৰ্মস্থলবোৰ নিৰ্মাণ কৰাৰ পৰা কৰিলে। কিন্তু বহুত কেইটা মঠ মন্দিৰ নিৰ্মাণ কৰাৰ পাছতো তেওঁক ঈশ্বৰৰ দৰ্শন নহল। তাৰ পাছত তেওঁ দান পুণ্য কৰিব ধৰিলে। তেওঁ নিজৰ সম্পত্তিৰ পৰা বহুতো ধন দান পুণ্যত লগাই দিলে, কিন্তু তাৰ পাছতো তেওঁৰ ঈশ্বৰৰ দৰ্শন নহল। তাৰ পাছত তেওঁ ভাবিলে, এতিয়া মোক তীৰ্থধাম সমূহৰ যাত্ৰা কৰিব লাগে। মানুহজনে বহুতো তীৰ্থস্থলত যাত্ৰা আৰু দৰ্শন কৰিলে। এনেকৈয়ে 20 বছৰ পাৰ হৈ গল, কিন্তু সেই মানুহজনক ঈশ্বৰ কতো প্ৰাপ্ত নহল। ভগৱানক পোৱাৰ চেষ্টা কৰোঁতে কৰোঁতে মানুহজন ভাগৰি গল আৰু অৱশেষত এদিন তেওঁ মহাত্মা বুদ্ধৰ ওচৰত গৈ পালে আৰু ক'লে, হে বুদ্ধ, 20 বছৰৰ পৰা মই ঈশ্বৰক বিচাৰি আছো, কিন্তু মই কতো বিচাৰি নাপালো। আপুনি মোক ঈশ্বৰক পাবলৈ মাৰ্গ দেখাব পাৰিবনে? মানুহজনৰ কথা শুনি বুদ্ধদেৱে ক'লে, ঈশ্বৰক খোজাটো ডাঙৰ কথা নহয়, তেওঁকতো অতি সহজে খুজিব পাৰি। বাৰু তুমি এইটো কোৱাচোন, ঈশ্বৰক খুজিবলৈ তুমি কি কি কৰিলা আৰু ক'ত ক'ত বিচাৰিলা? মানুহজনে বুদ্ধদেৱক সকলো কথা ক'ব ধৰিলে যে মই বহুতো ধৰ্মস্থল নিৰ্মাণ কৰিলো, দান পুণ্য কৰিলো আৰু বহুতো তীৰ্থস্থলৰ দৰ্শনো কৰিলো, কিন্তু তাৰ পাছতো মোক ঈশ্বৰৰ দৰ্শন নহল। মহাত্মা বুদ্ধই তাৰ কথা শুনি হাঁহিলে আৰু ক'লে, ঠিক আছে, তোমাক ঈশ্বৰৰ দৰ্শন কৰিব আছে নহয়, সন্ধিয়া সময়ত মোৰ ওচৰত আহি যাবা, তুমি ঈশ্বৰক পাই যাবা। মানুহজনে আশ্চৰ্য হল আৰু তাৰ পৰা গুচি গল। সি ভাবি আছিলে যে বুদ্ধদেৱে মোক কেনেকৈ ঈশ্বৰৰ দৰ্শন কৰাব পাৰে। অলপ সময় পাছত সন্ধিয়া হবৰ হল, কিন্তু মহাত্মা বুদ্ধই সন্ধিয়া হোৱাৰ আগত কিবা বিচাৰি আছিল। তেওঁৰ শিষ্যসকলে আহি সুধিলে, হে বুদ্ধ, আপুনি কি বিচাৰিছে? মহাত্মা বুদ্ধই ক'লে, মোৰ ওচৰত এটা অমূল্য মুকুতা আছিল, সেইটো ক'ৰবাত পৰি গ'ল, মই সেইটোক বিচাৰি আছো। মহাত্মা বুদ্ধৰ কথা শুনি শিষ্যসকলেও সেই মুকুতাক খোজাত লাগি গল। সকলোৱে মুকুতাক বিচাৰি আছিল। তেতিয়া সেই মানুহজনো তাত আহি পালে। সি দেখিলে কুটিৰৰ বাহিৰত মহাত্মা বুদ্ধ আৰু তেওঁৰ শিষ্যসকলে কিবা বিচাৰি আছে। বুদ্ধৰ ওচৰত গৈ সি সুধিলে, হে বুদ্ধ, আপুনি কি বিচাৰি আছে? মহাত্মা বুদ্ধই ক'লে যে মোৰ এটা অমূল্য মুকুতা হেৰাই গৈছে, সেইটোৱে বিচাৰি আছো। কথাষাৰ শুনি সেই ব্যক্তিজনো মুকুতাটো খোজাত লাগি গল। তেনেকৈ খুজোতে খুজোতে ৰাত্ৰি হ'ব ধৰিলে, কিন্তু মুকুতা পোৱা নগল। সেই মানুহজন চিন্তিত হৈ গল আৰু সি মহাত্মা বুদ্ধক সুধিলে, হে গুৰুদেৱ, আপুনি অন্তিমবাৰ মুকুতাটো ক'ত দেখিছিলে? ভালকৈ মনত কৰকচোন। মহাত্মা বুদ্ধই অলপ সময় ভাবিলে আৰু ক'লে যে মই অন্তিমবাৰ মুকুতাটো কুটিৰৰ ভিতৰত দেখিছিলো। এইটো শুনি মানুহজনৰ খং উঠিল আৰু খঙত ক'ব ধৰিলে, আপোনাৰ অকণো বুদ্ধি নাইনে? যদি আপোনাৰ মুকুতাটো কুটিৰৰ ভিতৰত হেৰাইছে, তেন্তে সেইটো কুটিৰৰ ভিতৰতে পাব ন, বাহিৰত কেনেকৈ পাব? আপোনালোকে বেকাৰত বাহিৰত বিচাৰি আছে আৰু মোকো বিচাৰিব লগাই দিছে। আপুনি নিজৰটো সময় ব্যৰ্থ কৰি আছে, লগতে বেলেগৰো সময় নষ্ট কৰি আছে। তাৰ পাছত মহাত্মা বুদ্ধই মানুহজনৰ ফালে চাই স্মাইল কৰিব ধৰিলে। এইটো দেখি মানুহজনে ক'লে যে, হে বুদ্ধ, আপুনি কিয় হাঁহি আছে? মই একো বুজি পোৱা নাই। মহাত্মা বুদ্ধই ক'লে, মই তোমাক এইটো বুজাব বিচাৰি আছিলো যে যিটো ঈশ্বৰক তুমি 20 বছৰৰ পৰা বিনা চিন্তা কৰি ইফাল সিফাল বিচাৰি আছা, তুমি কেতিয়াও তেওঁক নিজৰ ভিতৰৰ কুটিৰত বিচাৰাই নাই। ঈশ্বৰক পাবলৈ হলে তন আৰু মন পবিত্ৰ হ'ব লাগে, তেতিয়াহে ঈশ্বৰৰ দৰ্শন হয়। যদি তুমি সঁচাই ঈশ্বৰৰ দৰ্শন কৰিব বিচাৰিছা, তেন্তে ইফাল সিফাল বিচাৰাটো এৰি নিজৰ অন্তৰাত্মা ধ্যান লগোৱা, ঈশ্বৰক তুমি তাতেই পাবা। নিজৰ ভিতৰৰ ঈশ্বৰক যদি তুমি চাই লোৱা, তেতিয়া যিকোনো ঠাইত যিকোনো মানুহক অকল ঈশ্বৰহে দেখা পাবা। মহাত্মা বুদ্ধৰ অমৃতবাণী শুনি মানুহজনৰ নিজৰ ভুলৰ অনুভৱ হল আৰু বুদ্ধৰ চৰণত পৰি ক্ষমা খুজি ক'লে, মই বেকাৰত ইফাল সিফাল ঘূৰি আছিলো, বাস্তৱততো ঈশ্বৰ আমাৰ ভিতৰতেই থাকে।